সোঁৱৰণিৰ সৰাপতাত বন্দী সময় সোঁৱৰি দিকেৰি গ'ল এজন নষ্টালজিক প্ৰেমিক বন্ধুৰে কলম। চিগাৰেটৰ ধোঁৱাত কুণ্ডলী পকাই সমনীয়াৰ আড্ডাত তোমাৰ আলোচনা। মাজে মাজে এই ছোৱালী এবাৰ ভাল পাই চাবা নেকি জাতীয় কবিতাৰ দুলাইন। পগলাৰ দৰে বিচাৰো তোমাক নীলাচূৰ্ণীৰ বগা অৰণ্যত, কমাৰ্চ বিল্ডিঙত নাইবা কেণ্টিনত। ভাগৰি পৰিলে মেপৰ তলৰ আড্ডাত ভাগ লওঁ। তাত সমাজ বহিৰ্ভূত গ্ৰুপ ডিছকাশ্যন চলে, বিজ্ঞৰ দৰে ভাষণ দিওঁ তাত। ক্ষণিকৰ কাৰণে তোমাক পাহৰাৰ সোৱাদ লওঁ। জ্ঞানপৰ্বত লাইব্ৰেৰীটো মোৰ বাবে কৌতূহল মাত্ৰ, হ'বই 100% হ'ব। ৰামায়ণৰ সীতাৰ মৃত্যুৰ সত্যাসত্যই যাৰ বুকুত লিপিবদ্ধ নহয়, তথাপিও তোমাক বিচাৰি লাইব্ৰেৰীলৈ যাওঁ। কিন্তু ইয়াত যে জাতীয় তীক্ষ্ণ চাৱনীত জনতাৰ ভিতৰত হেৰাই যাওঁ। বৰগছৰ সুবাসত ডিকেটিত বসন্তই নসাজ পিন্ধে, বয়জ হোষ্টেলৰ পুৱতি নিশাৰ আলোচনাত আন্ধাৰ কন্যাই বস্ত্ৰ পিন্ধিবলৈ বাধ্য হয়। প্ৰাইভেট মেচত গৃহলক্ষ্মীবোৰ বাবাৰ নিচাত মত্ত হয়। ৰিজাল্ট চিটত কিন্তু আই সৰস্বতীৰেই জয়লাভ হয়। তুমিহীনতাৰ ভয়াৱহতা মোৰ অতিকে অনুমেয়। কেমেষ্ট্ৰী লেবৰ এলকহল আহি ক্ষত বিক্ষত কৰে মোৰ খাদ্যনলী, য'ত মাতাল হয় ইংৰাজী মেজৰৰ প্ৰতিটো পৃষ্ঠা। নিমিলা অংকৰ সমীকৰণত মই বন্দী হওঁ হৰকান্ত মহন্ত প্ৰেক্ষাগৃহত। হাতত মাইক্ৰফোন লৈ তোমাৰ বাবেই গুণগুণাওঁ। আজিও যে নুবুজো একোকে, কাৰ বাবে আছো যে ৰৈ। জানিছিলো তুমি মোৰ নোহোৱা, তথাপিও মই ৰওঁ। আজিও যে নুবুজো একোকে, কাৰ বাবে আছো যে ৰৈ। জানিছিলো তুমি মোৰ নোহোৱা, তথাপিতো মই